অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শদিয়ালৈ প্ৰথম আহিছোঁ, বিৰাট ভাল লাগিছে। ইমান ধুনীয়া এখন মঞ্চ আৰু ইমান ধুনীয়াকৈ বিহুখন কমিটিৰ উদ্যোক্তাসকলে পাতিছে। মই কমিটিৰ উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে যোৱা 2 বছৰ ধৰি মোৰ লগত তেওঁলোকে যোগাযোগ কৰি আছিলে, বিশেষকৈ সুন্দিৰ কথা ক'ব লাগিব। সুন্দিয়ে যোগাযোগ কৰি আছিলে আৰু 2 বছৰৰ পিছত, যিহেতু আমি ক'ভিডৰ কাৰণে আমি 2 বছৰ শ্ব' কৰিব পৰা নাছিলোঁ, 2 বছৰ পিছত আজি সৌভাগ্য হ'ল শদিয়াত আহিবলৈ। বিৰাট ভাল লাগিছে, ইমানখিনি মানুহ আমাক চাবলৈ ৰৈ আছে ইমান ৰাতিলৈকে। গতিকে কথা বেছি নকওঁ, অনুষ্ঠান আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ গোটেই অনুষ্ঠানটোত গোটেই ৰাইজে সহযোগ কৰিব আৰু ধুনীয়াকৈ অনুষ্ঠানটো চলাই দিয়াত আমাক সহযোগ কৰিব বুলি মই অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। घूमने
to